নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোকৰ সকলোৰে ভাল। মই অসম মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা মাহফু দত্তাই মোৰ নতুন এটা ৰষ্টিং ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালো। ৰাইজ, আকৌ আপোনালোকক সৰি বুলি কৈছো, কাৰণ কিয় মই ভিডিঅ' জল্দি লৈ আহিম বুলি কৈ মই ভিডিঅ' লৈ আহিব পৰা নাই সময়মতে। মোৰ বহুত দিন গেপ হৈ গৈছে, মাজত মই ভিডিঅ' পোষ্ট কৰিব পৰা নাই, চাগে 13-14 দিন মান হ'ল মই ভিডিঅ' পোষ্ট কৰিব পৰা নাই। বাট মই এতিয়া সম্পূৰ্ণভাৱে ফ্ৰী হৈ গৈছো। এতিয়া কণ্টিনিউ ভিডিঅ' আহি থাকিব, আপোনালোকে বাছ মোক মৰম দি থাকক, এনেদৰে ভিডিঅ' আহি থাকিব। এতিয়া দেৰি নকৰি জল্দি ভিডিঅ'টো ষ্টাৰ্ট কৰি, নহ'লে আকৌ আপোনালোকে ক'ব নহয় ইমান কথা কয়, ৰষ্টিং আৰম্ভ কৰ। গাইজ, আপোনালোকে বাৰু এনেকৈ হাগেনে? এনেকৈ হাগে। মই আকৌ এনেকৈ নাহাগো দেই, চপাই পেলাই এনেকৈহে হাগো, সৰহকৈ হাগো যে, সেইকাৰণে এনেকৈ হাগো। মই মানে এই মানুহজনীৰ প্ৰব্লেমটো বুজি নাপাওঁ। কেতিয়াবা গুৱাহাটীত গৈ ছোৱালীবিলাকে কি কৰে, আইফোন কেনেকৈ লয়, এইবিলাকত লাগি থাকিব। এতিয়া আকৌ একে সাংঘাতিক টপিক এটা লৈ আহিছে, মানুহে হাগে কেনেকৈ। এতিয়া লেট্ৰিনটো যেনেকৈ আছে তেনেকৈহে হাগিব, সেইটোনো সুধিব লগা কথা নাই। যিটো পজিশ্যনত লেট্ৰিনটো আছে, কুমুদ হ'লে বহি হাগিব, আৰু আমাৰ ইণ্ডিয়ান টয়লেট হ'লে যেনেকুৱা ইণ্ডিয়ান টয়লেটটো তেনেকেই বহি পেলাই হাগিব ন। আপুনি আকৌ পথাৰত যায় নহয়, হয় দিয়ক। মাজতে এটা ভিডিঅ' ভাইৰেল হৈছিলে নহয়, পুতেকে কেমেৰাটো লৈ ঘূৰি ফুৰে, হয় দিয়ক। পথাৰত হাগেতো তো ভৰি অলপ ইফাল সিফাল হ'ব পাৰে। বাকী আমাৰ ঘৰত লেট্ৰিন আছে, আমি বাকী ৰাইজে লেট্ৰিন যেনেকুৱা চেভৰ তেনেকুৱা চেভতে হাগো, সেনেকেই বহো। এজনীয়ে আকৌ কৈ থাকে আমি হেনো তাইৰ পকৰত লাগি থাকো, বৰ বেয়াকৈ লাগি থাকো বোলে যেতিয়াই তেতিয়াই। আমিচোন নেলাগো, পিছ মুহূৰ্ততে দেখো আমাৰ ওপৰতহে ইনডাইৰেক্টলি ভিডিঅ' বনায়, আমি একো লাগিয়ে নাথাকো। ইহঁতৰ কাজিয়াখনৰ কথা যে মই আজিলৈ ধৰিব পৰা নাই। কাক কয় না মেনশ্যন কৰে না নাম লয়, মানে কাক কৈ থাকে মই বস্তুবিলাক বুজিব নোৱাৰো। যদি ভিডিঅ' বনাব ইহঁতৰ সাহস থাকে, তেতিয়া নামটো কিয় ল'ব নোৱাৰে, মেনশ্যন কিয় কৰিব নোৱাৰে? ইহঁতৰ কাজিয়াখন যদি ৰাইজ কোনোবাই গম পাইছে, প্লিজ মোক জনাব। মই মানে কাক কৈ আছে একোৱে ধৰিব নোৱাৰো। মহীয়া হ'ল যে পেলুৱে কণী পাৰিছে, এনেকুৱা খোজোৱাইছে, ৰাতিটো শুব পৰা নাই মই। এইবিলাক অসভ্য মাইকী বিলাকৰ কাৰণে নহয়, গোটেই অসমৰ মাইকীবোৰ বদনাম। এইবিলাকনো ইনষ্টাগ্ৰামত মানে টিকা সজুৱাই পেলাই দেখাব লগা কথা নে? আৰু এইবিলাক কথা ক'ব লগা কথা নে? ইনষ্টাগ্ৰামত আহিলে বোলে কি ফাল্টু মানে। আৰু তাতে যদি সিহঁতক বেয়াকে কৈ দিয়ে, তেতিয়া আকৌ সিহঁতৰ খুব বেয়া লাগে, তেতিয়া সিহঁতৰ ওপৰত ভিডিঅ' বনায়। আৰু কি ক'ব যে আপোনালোকৰ যদি মোৰ ভিডিঅ' ভাল নালাগে, ব্লগ বোলা অপশ্যন এটা আছে। আৰে হবি চনি, ব্লগ বোলা অপশ্যন এটা আছে, কিন্তু কথা হ'ল কি, তোৰ দৰে ফাল্টু থাৰ্ড ক্লাছ মাইকী মানুহবোৰৰ কাৰণে গোটেই মহিলা জাতটো বদনাম হৈ আছে। বাহিৰত আমি যেতিয়া থাকো, অসমৰ মহিলাখিনিৰ কথা ইমান ভালকে কোৱা হয়, অসমীয়া ছোৱালীখিনিৰ কথা ইমান ভালকে কোৱা হয়, কিন্তু এনেকুৱা থাৰ্ড ক্লাছ কিছুমান ভিডিঅ' বিলাকৰ কাৰণে নহয়, মহিলা কিছুমানৰ কাৰণে গোটেই মহিলা জাত বদনাম হৈ থাকে। ইনষ্টাগ্ৰামটোত ইহঁতে কি বুলি ভাবে মই বুজিব নোৱাৰো, ইমান খবিজ ভিডিঅ' মানে কিয় পোষ্ট কৰে? এখেতে কেইদিনমানৰ আগত কৈছিলে এখেত বোলে প্ৰেগনেণ্ট অৱস্থাত কোনে চিৰি পৰা জাপ মাৰে? মই আগতেও ভিডিঅ' বনাই কৈছো, মোৰ ভিডিঅ' যাৰ যাৰ বেয়া লাগে সি মোৰ ভিডিঅ' নাচাব। মই কাকো ধৰি বান্ধি অনা নাই, মই চাবলৈ ভিডিঅ' চাবই লাগিব চা বুলি। যাৰ মোৰ ভিডিঅ' চাই বেয়া লাগে সি মোক ব্লক কৰি দিব। ব্লগ বোলা অপশ্যন এটা ধুনীয়াকৈ দিছে। ব্লগ বুলি কোৱা অপশ্যন এটা আছে, কিন্তু এনেকুৱা ধৰণৰ বকচোদি কন্টেন্ট বিলাকত গালি দি আকৌ বহুত মজা লাগে নহয়। এইখন বুকুত আকৌ ৰাখিয়ে নামানিবনে? ডানলবৰ দৰে একেবাৰে বহুত মজা পাব। তো বিৰাট মই ৰাতিপুৱা এটা ভিডিঅ' দিছিলোঁ, ফুলৰ ভিডিঅ' দিছিলোঁ, ফেচবুক পেজত দিছিলোঁ। তাতে এই চু আৰু কুকুৰটোৱে কমেণ্ট দিছে, চা 10 কিলোগ্ৰামেই হওক লাগে 10 কিলোগ্ৰামেই হওক, তোৰ কিমান তোৰ কিমান গ্ৰাম, কিমান এনচি? এখেতে আচলতে কমেণ্টটো একো ভুল কৰা নাই দেই ৰাইজ, কাৰণ এখেতৰ কিছুমান ভিডিঅ' মই দেখাম আপোনালোকক। ভিডিঅ'বিলাক চাই আপোনালোকে গম পাব যে এখেতক এনেধৰণৰ কমেণ্ট কিয় কৰে। আৰু এটা কথা, এই কমেণ্ট বিলাক উঠাই যে ভিডিঅ' বনাই থাকে, মোৰ মানে এনেকুৱা ক্ৰিয়েটৰ বিলাকক মানে চৰ মাৰিলেও উতাহ নপলায়। মানে এনেকুৱা মন যায় ন, লাফা চৰ কেইটামান মাৰিম নেকি। কি কমেণ্ট উঠাই পঢ়ি ভিডিঅ' বনাই, এটা কণ্টেণ্ট হ'ল নে বাৰু? এতিয়া গম পালে নে এখেতে বাজে কমেণ্ট বিলাক কিয় পায়? 10 লিটাৰ 15 লিটাৰ। এখেতে নিজে দেখাই থাকে এখেতৰ কিমান লিটাৰ। এখেতে ইফালৰ পৰা টাইট, ইফালৰ পৰা টাইট,
সেইবিলাকহে পিন্ধে আকৌ তেতিয়া আকৌ বেয়া কমেন্ট বিলাক দিলে বেয়া পায় তেতিয়া কমেন্ট বিলাক উঠাই উঠাই আকৌ পঢ়িব যায় এই কাপোৰ পিন্ধা লক্ষণ ইয়াৰ কাৰণে বাজে বাজে কমেন্ট পায় পিছত সিহঁতে লাজ পায় কমেন্ট গিটা চাই লাজ নাপায় লাজ পালে আকৌ কমেন্ট গিটা উঠাই উঠাই পঢ়িলে হেতেনে লাজ নাপায় সেইটো আচলতে ভিউজ পোৱাৰ নতুন পদ্ধতি ইনষ্টাগ্ৰামটো চাই থাকিবা এইজনী আহি লৈ পেলাই মাজতে টপকি পৰে মানে কি বিহু নাচে কিয় নাচে কি কাৰণে বিহুত তাই ভিডিঅ' বনাই আছে মই বুজিব নোৱাৰো তাই কি অসুবিধা পাইছে মোক সেইটো বুজিব পৰা নাই এতিয়ালৈ যেতিয়াই চাই থাকিম ইনষ্টাগ্ৰামটো ফিডটো তাই আহিবই এবাৰ নহয় এবাৰ মাথা গৰম কৰি দিয়ে এজনী বনৰীয়ে কেউ একজন বলেছিল যে আমি নাকি লিপস্টিকের দাগ দিয়ে ভিডিও বানাই তাহলে একটা দেখাচ্ছি জিনিস এটা আমার হাত কেটে গেছে সিঙ্গল বিলাকক কিয় ইহঁতে জ্বলাই থাকে বুজিব নোৱাৰো লাভ বাইট দিছে আকৌ সেইটো এনেকে দেখাই থাকিব লাগে নেকি আমাৰ কলিজাত কিমান আঘাত পৰে আমিহে গম পাওঁ কটা ঘাট নিমখ খানি থাকে ইহঁতে আহি তোৰ নে মোৰ ইউটিউব চেনেলটো চাবি নাই যদি নাচাম মই আজি কান দি থাকিম আধা সংখ্যক বোৱাৰী যে ইনষ্টাগ্ৰামৰ নামত পাগলা হৈ গৈছে মানে যি টি কাণ্ড কৰি আছে এনেকে আহি লৈ পেলাই ইউটিউব চেনেলৰ কথা ক'বলৈ কি দৰকাৰ আছে নৰ্মেল ভালকেওতো ক'ব পাৰে কিমান ভাল বোৱাৰী কিছু মানে ব্লগ বনাই ফেমাছ হৈ থকা নাই ইহঁতে অত জপিয়াই তত জপিয়াই কৰিলেহে শান্তি পায় এইজনে বোলে মোক বিয়া পাতে আহক ওলাই কৈ ৰৈ আছো ইমান দেৰি কৰিছে আপুনি ৰৈকে এলাহে লাগি গৈছে পিছে তেওঁ কমেন্টটো দেখিছে নাই তেওঁ মানে বিয়া পাতাৰ এক্সাইটমেন্টত পাহৰিয়ে গ'ল যে বহাগ মাহটো ঠাণ্ডা নে গৰম একো নাই ৰাইজ আজিকালি মানে কন্টেন্ট যেতিয়া বিচাৰি নাপায় মানুহে তেতিয়া মানে সেই কমেন্ট বিলাক উঠাই উঠাই পঢ়া আৰম্ভ কৰি দিয়ে আৰু মানে গোটেইখিনি দেখাইছে কিন্তু তলৰখিনি দেখালেই চব চেছ সেইটো কাৰণে তলৰখিনি দেখুৱা নাই আৰু গোটেই ৰাইজ ভিডিঅ' চাওঁতে বেহুচ হৈ থাকিলেহেঁতেন যদি তলৰখিনি দেখালেহেঁতেন এতিয়া আহিব আপোনালোকৰ অতি মৰমৰ ৰিয়া ডেকা তেখেতে মোক ৰোষ্ট কৰিছিলে ইনষ্টাগ্ৰামত বাট হিন্দীত ৰোষ্ট কৰিছে যেতিয়া মই ৰিপ্লাই ভিডিঅ'টোত কৈছো যে মইতো অসমীয়াও বুজি পাওঁ অসমীয়াটো ক'ব পাৰিলেহেঁতেন এনেকে যেতিয়া ক'লো এতিয়া আকৌ ইউটিউবত আহি লৈ পেলাই অসমীয়াত কৈছে আৰু তাতে আকৌ কৈ দিছে হেড যেহেতু অসমীয়া সেইটো কাৰণে মই অসমীয়াতে কৈছো কিন্তু সেই জ্ঞানটো তেখেতৰ তেতিয়া নাহিলে যেতিয়া ইনষ্টাগ্ৰামত তেখেতে ভিডিঅ'টো পোষ্ট কৰিছিলে তেতিয়াতো চিগিমি বাইদেৱে হিন্দীত কৈছিলে কিন্তু যেতিয়া মই ৰিপ্লাই ভিডিঅ'টোত ক'লো হিন্দীত নকৈ অসমীয়াটো ক'ব পাৰিলেহেঁতেন তেতিয়া আকৌ তেওঁৰ জ্ঞান আহিছে আৰু ইনষ্টাগ্ৰাম এৰি পেলাই ইউটিউবত আহিছে অসমীয়াত ৰোষ্ট কৰিছে এতিয়া ভিডিঅ'টো আপোনালোকক দেখাওঁ কি কৈছে তাৰপিছত মই ৰিপ্লাইটো দি আছো বহুত মৰমত खुद के दम पर चलना सिखाया है दूसरों के दम पर तो कुत्ते भी शेर होते हैं আহকচোন গাইজ তাই কেইটা ডায়লগ নিজে বনাইছে চাও मोहब्बत में सोचा था जिंदगी में जो सोचा था मेरी जान हमने अच्छे उनकी भी क्या इज्जत करना তাই এটাও ডায়লগ নিজে বনোৱা নাই মই নবনাও নিজৰ সাউণ্ডত ভিডিঅ' কি কৰিবা বেলেগৰ সুৰ কৰা আৰু তাই কি কয় दूसरों के दम पर तो कुत्ते भी शेर মোৰ আকৌ তোমাৰ দৰে চিগমি বাইদেউ ভিডিঅ' কেইটামান বনাই লৈ পেলাই গালি খাব ৰাইজৰ পৰা মন নাই মই যি বনাই আছো মই তাতেই সুখী 4 লাখ ফলোৱাৰ্ছ কৰি লৈছো বেলেগৰ ডায়লগত নিজৰ ডায়লগ হলেতো তাবাহি কৰি দিলোহেঁতেন বাট মোৰ দৰকাৰ নাই কাৰণ মোৰ তাত সময় নাই সঁচা কথা ক'বলৈ গ'লে মোৰ ডায়লগ লিখি থাকিবলৈ মোৰ একেবাৰে সময় নাই কাৰণ কি মই ইয়াতে ডায়লগ লিখি টাইম পাছ কৰি থাকিলে নহব মই অলৰেডি ইউটিউবটো কাৰণে সময় নোপোৱা হৈছো আপোনালোকে দেখি আছে মোৰ ইয়াতে বহুত কাম থাকে মই অডিশ্যন বাগেৰা সব কৰিব লগা হয় মই যদি এতিয়াই নকৰো কেতিয়া কৰিম আৰু মোৰ মেইন হৈছে কি মোৰ পেশা নহয় মই যে ইনফ্লুৱেঞ্চাৰে হম বা ইউটিউবাৰে হম মই এটো জাস্ট মোৰ এটা প্লাস পইণ্ট কৰি ৰাখিছো আগতো মই কৈছো যে মই এটো জাস্ট মোৰ এটা প্লাস পইণ্ট কৰি ৰাখিছো জানো মোৰ আগলে সুবিধা হয় যদি বাই চান্স মই এক্টিংত নোৱাৰিব পাৰো কাৰণ আমাৰটো বাপদাদা থাকা নাই যে আমাক আহি লৈ পেলাই ইয়াতে ভিডিঅ' মানে ডাইৰেক্ট আহি লৈ পেলাই এটা ক্যাৰেক্টাৰ ৰোল দি দিব ভাল ক্যাৰেক্টাৰ ৰোল এটা দি দিব আমাৰ বাপদাদাটো নাই তো সেইটো কাৰণে
এনেকুৱা হ'ব পাৰে, নহ'বও পাৰে, নোৱাৰিবও পাৰো, যিমানখিনি ভাবিছো সিমানখিনি নোৱাৰিবও পাৰো কৰিব। সেইটো কাৰণে ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুকটো ধৰি ৰাখিছো যাতে আগলৈ যদি এক্টিঙত ছাকচেছ হ'বও নোৱাৰো, ইয়াৰ থ্ৰুদি মই মোৰ এক্টিংটো ৰিপ্ৰেজেণ্ট কৰিব পাৰো। যদি মোৰ এনেকে ভালকে চলি থাকে মই তাত কৰিব নোৱাৰো, মই ইয়াত শ্বৰ্ট মুভি বাগেৰা এনেকুৱা ধৰণৰ কৰি মোৰ এক্টিং স্কিলটো দেখাম। মোৰ মেইন হৈছে মোৰ এক্টিং স্কিলটো দেখুওৱা, না কি মোৰ ইনফ্লুৱেঞ্চাৰ হৈ তোমাৰ দৰে কিছুমান ডায়লগ মাৰি মানুহৰ পৰা গালি খোৱা। মোৰ এক্টিং ভাল, সেইটো কাৰণতে মই বেলেগৰ চাউণ্ড ইউজ কৰিও 4 লাখ ফলোৱাৰ্ছ কৰিব পাৰিছো। ঠিক আছে। আৰু 2 নম্বৰ কথা হৈছে কি, যিমান কেইটা ভিডিঅ' তুমি দেখাইছা তাতে চাবা চবতকে ওপৰত মই আছো। প্ৰথম 4-5টা ভিডিঅ'তে মই আছো, কাৰণ কিয় সেই ভিডিঅ' কেইটাৰ ট্ৰেণ্ডিঙত মই আনিছো। আৰু সেই দাদাজনৰ ভিউজ চাবা আৰু মোৰ ভিউজ চাবা, আৰু মই ট্ৰেণ্ডিঙত আনিব পাৰো তেওঁৰ চাউণ্ডটো। সেইজনীয়ে হৈছে মাহফু দত্তা। বেলেগৰ চাউণ্ড নিজে ট্ৰেণ্ডিঙত আনো, দৰকাৰ নাই যে মই নিজে বনাব কাৰণে, বেলেগক মই প্ৰমোট কৰি আছো। গম পালে চাগে তাই কিমান নিজৰ দমত খোজ কাঢ়ে। এইবোৰ ডায়লগ মাৰাৰ আগত নিজক একবাৰ চাব লাগে। আৰু তাই আছামিজ হয় এনেও, সেইকাৰণে মই অসমীয়াতে কৈছো। মই আছামিজ হয় সেই কথাটো তুমি ইনষ্টাগ্ৰামত ৰোষ্ট কৰোতে কিয় গম নাপাইছিলা? ইনষ্টাগ্ৰামত যেতিয়া মই ৰিপ্লাই ভিডিঅ'টোত ক'লো যে মইতো অসমীয়া, তুমিতো অসমীয়াটো ৰোষ্ট কৰিব পাৰিলাহেঁতেন, হিন্দী কি মা বেহেন কৰ্ণা জৰুৰী থা। সেইটো কাৰণে এতিয়া তুমি ইউটিউবত আহি অসমীয়াত কৈছা হয় নাই? তুমি ইমান ডাঙৰ ৰোষ্টাৰজনী, অন কণ্টেণ্ট বনোৱা ছোৱালীজনীয়ে, নিজৰ ডায়লগ কোৱা ছোৱালীজনীয়ে মোৰ কথা শুনি লৈ তুমি অসমীয়াতে ৰোষ্ট কৰিলা যে কিয়? মইতো আকৌ বেলেগৰ দমত চলা মানুহে, বেলেগৰ অডিঅ' ইউজ কৰা মানুহে, তুমি আকৌ মোৰ তাৰপৰাই চুৰি কৰিলা ষ্টেটাছ कर दिया बहन, तुम्हारा अभी बहुत देखना बाकी है, सुधर जाओ। আজিৰ কাৰণে ইমানেই ৰাইজ। নেক্সট ভিডিঅ'টো এতিয়া বহুত জলদি আহিব, কাৰণ মোৰ চব কামখিনি ইতিমধ্যে কমপ্লিট হৈছে। আৰু ৰিয়া ডেকাৰ ৰিপ্লাইটো কেনেকুৱা লাগিলে সেইটো জনাব। মই তাইক আৰু ভিডিঅ'ত ৰোষ্ট কৰিব পাৰোঁ, বাট বেছি ৰিয়া ডেকা হৈ গ'লে ভাল নালাগে। মানে তাইকে আৰু কিমান ৰোষ্ট কৰিম আৰু, সেইজনীক ৰোষ্ট কৰি গেলাই পেলাইছোঁ আৰু মন নাযায় আৰু সেইজনীক ৰোষ্ট কৰিবৰ কাৰণে। সেইটো কাৰণে ৰোষ্ট কৰা নাছিলোঁ, বাট তেখেতৰ আকৌ বহুত দিনৰ পাছত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিবলৈ মন গ'ল, সেইটো কাৰণে মোক ৰোষ্ট কৰিলে। সেইটো কাৰণে ময়ো বেকটো দি দিলোঁ। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, এটা লাইক, এটা কমেণ্ট, এটা শ্বেয়াৰ কৰি দিব। আৰু এনেদৰে মোক বহুত বেছি মৰম দি থাকিব। অলৰেডি আপোনালোকে মোক বহুত মৰম দিলে, 10K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'বলৈ গৈ আছে। এনেদৰে মোক মৰম দি থাকিব। লাভ ইউ অল। আকৌ লগ পাম বহুত ধুনীয়া এটা ভিডিঅ'ৰ সৈতে, আপোনালোকৰ চানাৰ ভিডিঅ'ৰ সৈতে। বহুতে ৰিকুৱেষ্ট কৰি আছিল নেক্সট ভিডিঅ'টো চানাৰ ওপৰত লৈ আহিম। লাভ ইউ অল, কিপ ছাপৰ্টিং।